আজি সৰস্বতী পূজা বলক ৰেডি হওঁ মানে দুজনী ৰেডি হৈ আছে এজনী তৃপ্তি আৰু এজনী মোৰ ভন্টি পিছে ইহঁত দুজনীক মোৰ লগত নিনো আৰু মোক কেনেকুৱা লাগিছে জনাব নাপাহৰিব দেই আহিলৈ দেখো যে মই পঢ়ুৱা স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলে সকলোৱে ধুনীয়া ধুনীয়াকৈ সাজপাৰ পৰিধান কৰি আহিছে আজিৰ বাবে প্ৰত্যেক একোজনী ছোৱালীয়ে সৰস্বতী ভিতৰলৈ গৈ দেখো সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ কামত লাগি আছে আজি জিজ্ঞাসীয়ে আমাৰ বৰ ধুনীয়াকে সাজপাৰ পিন্ধি আহিছে দেখোন তাইক ধুনীয়াকে হেণ্ডশেক এটা দি লৈ ময়ো আগফালে আগবাঢ়ি গলো আনফালে গৈ দেখো যে ইয়াত মাহ প্ৰসাদ ষ্টাৰ্ট কৰিছে আৰু মই সকলোৰ মাজতে অকমান দুই এখন টাইম কথা পাতি ময়ো মোৰ নিজৰ পঢ়া স্কুললৈ আহিলো মানে মই পঢ়া স্কুল MCD যিমানে যি নহওক লাগিলে পঢ়াৰ এনাজৰীডাল এইখন বিদ্যালয়ৰ পৰাই লাভ কৰিছো সকলো ছাৰ বাইদেউ নিজৰ শ্ৰদ্ধা জ্ঞাপন কৰিলৈ ময়ো সৰস্বতী পূজা উদযাপন কৰিলো আজি সৰস্বতী কিমান চাব অধিক মাছত বগলীকণা হৈছো কিন্তু দুখৰ কথা সকলো ফিক্স চেহেৰা মানে কাইলৈ মুখ ধুই দিলে আকৌ বেলেগ হৈ যাব এই নাই তোমাৰ কথা কোৱা নাই তুমি এনেও ধুনীয়া ন ব'লা প্ৰসাদ খাওঁ এতিয়া প্ৰসাদ খাই ময়ো বোলো অলপ পাছফালে যাওঁ কি আয়োজন কৰিছে চাওঁ জিজ্ঞাসা ইয়াত শান্ত মনেৰে বহি আছে পৰীক্ষাৰে চিন্তা নে সৰস্বতী নাই তাৰে চিন্তা জানো আৰু সি জানে এটা সময় আছিল যেতিয়া আমি গোটেইকেইটাই হাফ পেণ্ট পিন্ধি এইখন স্কুলত এনেকে শাৰী পাতি বহি লৈ পেট আৰু মন নভৰালৈকে লুচি পুৰি খাইছিলো আজি পুৰণি বন্ধু ডম্বৰুক লগ পালো আৰু ববুদাই কলে ব'লা খানা খাবলৈ যাওঁ যিমান খালেও পেট নভৰাকে লুচি পুৰি কেইটা খালো খাই আহিলে আকৌ নিজৰ স্কুলখনতো খাব লাগিব নহয় তাতো এটা খাই ঘৰ পালোহি